হয় দেই, আগৰ কথাবোৰ মনত পৰিলে একদম বৰ মনটো ভাল লাগি যায় আকৌ। হেৰি নহয় মিনতি, যাচোন এই মাজনীক মাতি আন। কিমান বছৰ হ'ল তাইক দেখাই নাই। অঁ আকৌ ককাইদেউ, আপুনি আজি কিমান বছৰ মূৰত যে আহিছে আমাৰ ঘৰলৈ। সেই টাউনৰ ঘৰলৈ যোৱাৰ পৰা এইফালে নহাই হ'ল আৰু। অৱশ্যে আজিকালি সময় সুবিধাও নিমিলা হ'ল নহয় মানুহৰ। এই তাইক মাতোংগৈ ৰ'ব। এই আপোনাক দেখিলে চিনিয়ে নাপাব চাগে, কিমান সৰুতে লগ পাইছিলে। কেনিও ওলাই যাব নোৱাৰা হ'লোঁ আৰু দেই। অকল খালি বিয়া বিয়া বিয়া, চবেই অকল যেনিয়ে যাওঁ বিয়া কথাহে কয়। এই পৃথিৱীখনত ছোৱালী যেন চব বিয়া হৈ একেই হৈ গ'ল, মইহে যেন বাকী আছোঁগৈ আৰু। আমনি লাগিছে ঘৰতে সোমাই সোমাই। ঐ মাজনী, ভিতৰখনতে সোমাই সোমাইনো কি কৰি আছ? বাহিৰলৈ বলচোন। কেলেনো নাযাওঁ মই। সেই নহয় বৌল, আলহী আহিছে। আলহী নিপেন খুৰাহঁতৰ একেবাৰে সেই ডাঙৰ খুৰা একজন আহিছে। তই বৰ্তা বুলি মাতিব লাগিব। তোক সৰুতে দেখা, তেওঁলোক গুৱাহাটীত থাকে যে, ইয়ালৈ অহাই নাই। এতিয়া ইমান বছৰ মূৰত আহিছে, ব'ল তোক চাওঁ বুলি কৈছে। অঁ তোমালোকে যে কৈ থাকা গুৱাহাটীত থাকে বুলি, সেয়া বৰ্তা ন? অঁ সেয়াই, ব'ল। নাযাওঁ মই। আকৌ সেই তেওঁ একেই আনৰ নিচিনাকৈ বিয়া কথাকে ক'ব চাগে। ধেত নকয়, ব'ল। তোক ইমান হেঁপাহত চাওঁ বুলি কৈছে আকৌ, ব'ল। ক'তনো নক'ব, চাবাচোন বাৰু নকয় যদি। আৰু শুন, ভালকৈ হাঁহি মাতি কথা পাতিবি দেই, মই চাহ বনাবলৈ যাওঁ। এইজনী আহি গ'ল। চাওঁ সেইফালে আহাচোন। মাজনী, বৰ্তাক চিনি পাইছনে? ক'তনো চিনি পাব তাই, কিমান সৰুতে দেখাও ন। অঁ বৰ্তা, ভালনে? কেতিয়া আহিলে? আপোনাৰ কথা শুনি থাকোঁ বাৰু, এই সৰুতে দেখা যে পাহৰিছোঁ আৰু। হয় আকৌ, পাহৰিবাইতোন কিমান সৰুতে দেখা আৰু। সেই হ'ল পাই মোৰ 2 দিন হ'ল অহা। ভালে আছোঁ আৰু দেই। তোমাৰ ভাল নহয় ন? অঁ ভালে আছোঁ আৰু মই। এতিয়া পঢ়া শুনা পিছে কি কৰিছা? পঢ়ি শেষ হ'ল আৰু, এতিয়া জবৰ কাৰণে এপ্লাই কৰিছোঁ। অঁ ভাল বাৰু দেই, শুনি ভাল লাগিল। ককাইদেউ আহকচোন, চাহকণ খাবহি। মিনতি, ছোৱালী ডাঙৰে হ'ল আৰু দেই, তোৰ সমানেই হ'ল। এতিয়া বিয়া বাৰুৰ কথা ভাবিছনে কি? তাকেহে আৰু ককাইদেউ, চিন্তা কৰিব লাগিব। আপোনালোকৰ সেইফালে কোনোবা থাকিলে খবৰ খাতি দিবচোন বাৰু ককাইদেউ। তাকেহে মই আকৌ তাই ইমান গাব হ'ল বুলি গমেই নাপাওঁ নহয়। চাম বাৰু ৰহ, ময়ো সেইফালেকে। মই জানোৱেই নহয়, জানিছিলোঁৱেই মই বিয়া কথা যে মোক ক'বই। লগতে আকৌ দেউতাই ওপৰতে সহযোগহে কৰিছে। সেই ৰহ, মনে থাক, আলহীয়ে শুনিব। বিয়াৰ কথা শুনি তাই মুখখন একেবাৰে মৰহিয়ে গ'ল। এতিয়া আৰু ঘৰত থাকিলে নহ'ব নহয় মাজনী, গাভৰু হ'ল আৰু যাবতো লাগিবই ন, তাতে বয়সো হ'ল। অঁ ব'লক চাহ খাবগৈ। সোনকালে চাহ তাহ খাই গ'লেগেই হয় আৰু, ইয়াত থাকিলে নহ'লে আৰু মোক কামুৰিহে থাকিব। ঐ মাজনী, শুনিছনে? চাওঁ এইফালে আছোন। গৈছোঁ মা। অঁ মা কোৱা, কি হ'ল? তই যাচোন, সেই সৰু খুৰীহঁতৰ ঘৰৰ পৰা আগে, সেই খুৰীক মই গধূলিকৈ মাতিছোঁ বুলি কবি। কেলেনো মা? কেলে চেলে বাদ দে, মই মুঠতে খুৰীক মাতিছোঁ বুলি কবি। মই নাযাওঁ, ভাইটিকে পঠিয়াই দিয়া। যা আকৌ, কি নাযাওঁ? সি নাই কাৰণে মই তোক কৈছোঁ। আকৌ বিয়া কথাকে ক'ব চবেই, একেবোৰ কথাকে মোৰ শুনি শুনি আমনি লাগিছে আৰু, নাযাওঁ মই। ৱাই তই এতিয়া সেইবুলি ঘৰৰ পৰা নোলালে হ'ব? তোৰ এতিয়া বয়স হৈছে, তোক ক'বই আৰু সেইটো কথা। যা একো নহয়। সদায় মইহে এইবোৰতে ফচোগৈ, ভাইটিওতো কম নহয়, এতিয়াহে ওলাই যাবলৈ পালে। যা সোনকালে আহিবি দেই। অঁ হে ভগৱান, ৰাস্তাত আৰু কাকো লগ নাপালে হয় আৰু দেই, বচাবা। এজনী আমাৰ বুলবুলি নহয়নে? অঁ ককা, কোনফালে যায়? মই বুজিছনে, আমাৰ এই ৰমেনৰ ঘৰৰ পৰা আহোঁগৈ। তই কোনফালে যাওঁনো? অঁ মই সৰু খুৰীহঁতৰ ঘৰৰ পৰা আহোঁগৈ। অঁ ভাল বাৰু, পিছে তোক বহুত দিন দেখাই নাই পাই, ক'ত আছনো ইমান কেইদিন? ঘৰতে আছোঁ ককা, ওলাই যোৱাই নাই কেনিও। পিছে হেৰি নহয়, তোৰ বিয়া বাৰু কিবা ঠিক হৈছে নেকি? অঁ নাই হোৱা ককা। বাৰু হ'লে খা খবৰ দিবি আকৌ দেই আমাৰ ফালে, ভালে কুশলে থাকোঁতেই তোৰখন খাই যাওঁ আৰু। ঠিক আছে ককা, এতিয়া মই যাওঁ দেই, দেৰি হৈছে। অঁ যা ময়ো যাওঁ। নিজৰে ঘৰত দুজনীকে আছে, সেইকেইজনীক দেখা নাই? মোৰ বিয়াখনহে খাবলৈ উৎপাত লাগিছে। অঁ খুৰী, চাওঁ এইফালে আহকচোন। অঁ গৈছোঁ, বহচোন। বুলবুলি আহিলিচোন, বহ আকৌ। নালাগে খুৰী, মই যাওঁৱেই, আপোনাক মায়ে গধূলিকৈ মাতি পঠিয়াইছে। ইমান লৰালৰিকেনো যাওঁনে? বহ আকৌ অকণমান। পিছে মায়ে কেলৈ মাতিছে বা? কেলৈ মোক নক'লে, মুঠতে আপোনাক যাবলৈ বুলিহে কৈছে আৰু। বুলবুলি আহিলিচোন, ভালে আছনে?
অঁ পেহী ভালেই, আপুনি কেতিয়া আহিলে? মোৰ অহা 3 দিনমান হ'ল পাই। আমাৰ ঘৰৰ ফালে যাব আকৌ। যাম বাৰু ৰ। পিছে হেৰি নহয়, তোৰ বিয়া বাৰৰ কথা চিন্তা কৰিছ নেকি? ভাবিব লাগিব আৰু। চিন্তা কৰ আৰু। পিছে ল'ৰা ছোৱালী ক'ৰবাত চাই থৈছ নি আকৌ তই? নাই চোৱা পেহী। বাৰু আমাৰ সেইফালে ভাল ল'ৰা এটা চাম ৰ তোলে বুলি। হ'ব বাৰু। খুৰী মই যাওঁ, আপুনি গধূলিকৈ যাব দেই। পেহী আপুনিও নহ'লে খুৰীৰ লগতে যাব। নবহ যদি যা আৰু, মই যাম বাৰু। মাক কবিগে যা। হ'ব যাম দে বাৰু আজি। যাওঁ আৰু দেই বাইদেউ, আমাৰ ঘৰ ফালেও যাব আপুনি। ভাল লাগিলে দেই তুমি যে আহিলা, যাম বাৰু ময়ো। আহি পালেহি বুলবুলি? পালোহি। যাবলৈ ওলালেই নেকি? চাহ তাহ খালোঁ আৰু যাওঁ এতিয়া। মাৰ লগতে আমাৰ ঘৰৰ ফালে যাবি এপাক। আজিকালি আমাৰ ঘৰ ফালে নোযোৱাই হ'লি দেখোন তই। আমাৰ ইহঁতেও তোক বহুত দিন দেখা নাই বুলিও কৈছে। যাম বাৰু। ভণ্টি তুমি ভাল কৈছা। তাই আজিকালি বুজিছানে ঘৰৰ পৰা কেনিও নোলোৱাই হৈছে। তাইক বোলে চবেই বিয়া কথা কয়। তাকে মই তাইক কৈছোঁ, এইটো বয়সত বোলো চবেই ক'বই আৰু বিয়া কথা। আমাকো কৈছিলে নহয় আগতে। তই বেয়া পালে নহ'ব নহয়। এতিয়া তই নাথাকোঁতেও মায়ে মই সেইটো বিয়া কথাকে পাতি আছিলোঁ। এতিয়া এইটো বয়সত চবেই বিয়া কথা ক'বই আৰু। বয়স হৈছে যেতিয়া ছোৱালী মানুহনো সদায় ক'ত ঘৰত থাকিব লাগিব ন, এদিনটো ওলাই যাব লাগিবই। আমিবোৰ জানো অহা নাই? পিছে তই যদি ক'ৰবাত ল'ৰা ছোৱালী চাই থৈছ কৈ দে আৰু মাক। এইবোৰ কথা এতিয়া লুকুৱাই থ'ব নালাগে আৰু। হৈ গ'ল আৰু আকৌ ষ্টাৰ্ট। নাই কোনো নাই, মই মাক আগতেই কৈছোঁ। কোনো নাই যদি তোলে তেনেহ'লে চাব পৰা হ'ব ল'ৰা এটা ন। আজিকালি আকৌ চবৰে থাকেই নহয়। আমিও আকৌ তহঁতৰ কোনোবা আছে বুলিহে। নাই যেতিয়া চাম আৰু তোলেও ল'ৰা এটা। আৰু তোৰতো এতিয়া লগৰবোৰ চব বিয়া হৈ গ'লেই, হয় নাই বাৰু মই যাওঁ দেই এতিয়া। তই যাবি দেই মাৰ লগত। ঠিক আছে। যা চাহ আছে তই গৰম কৰি খাগে, মই কাক বহাই থৈ আহোঁগৈ। হ'ব। দেখিছেনে বাৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে ওলাই যাবই নাই, মুঠতে বিয়া। ওচৰ চুবুৰীয়া হওক লাগিলে ঘৰৰ মানুহেই হওক, অকল মুঠতে বিয়া। এইকেইদিন যে মোৰ বিয়া শুনি মাথাটো গৰম হৈ গৈছে আৰু দেই। 25 বছৰ হ'ল বুলিনো বাৰু বিয়া হ'ব লাগে নি কওকচোন? নিজৰ ইচ্ছামতে জানো হ'ব নোৱাৰি? মুঠতে নিজৰ ইচ্ছামতে থাকিবলৈ নিদিয়ে। এই বয়স হৈছে এক বিয়া দি দে, আৰু বেলেগ কথা নাজানে আৰু মানুহে। যেতিয়া সময় হ'ব নিজেও চব চাই চিতিহে বিয়া হ'ব পাৰিম, হয়নে নহয় বাৰু? বিয়া বুলি ক'লেই বিয়া হ'ব নোৱাৰি নহয়। আপোনালোকে এনেকুৱা কথা শুনিবলৈ পায়নে কি বাৰু? মোৰ নিচিনা আৰু এনেকুৱা অৱস্থা কাৰ হৈছে ক'বচোন দেই। আৰু নহয়, আজি যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যিহেতু নতুন চেনেল, সেইকাৰণে প্লিজ ছাবস্ক্ৰাইব কৰিব লগতে। আৰু আমাৰ চেনেলৰ ভিডিঅ'বোৰ আগলৈও চাই থাকিব দেই। আৰু এতিয়া মই যাওঁ দেই, মায়ে চাহ খাবলৈ কৈছে। চাহকণ গৰম কৰি খাই লওঁগৈ। যাওঁ পাই, চাহকণ খাই মূৰটো অকণ ঠাণ্ডা কৰি লওঁগৈ।